গাঁও প্ৰধানে কৰিলে পশুধন খাদ্যৰ হৰলুকি। বাইহাটা চাৰিআলিৰ মুকুন্দপুৰত সংঘটিত হৈছে এই ঘটনা। মুকুন্দপুৰৰ বানাক্ৰান্ত লোকৰ পশুধনৰ বাবে আহিছিল চৰকাৰৰ পৰা কিছু খাদ্য। সেই পশুধনৰ খাদ্য হৰলুকি কৰে মুকুন্দপুৰ গাঁৱৰ গাঁও প্ৰধান গণেশ দাসে। ৰাইজৰ অভিযোগ অনুসৰি গাঁও প্ৰধানে পশুধনৰ কিছু খাদ্য ৰাইজৰ মাজত বিতৰণ কৰি ৰৈ যোৱা খাদ্য এখন দোকানত বিক্ৰী কৰে। যদিও পিছত বিষয়টো পোহৰলৈ অহাত সৰব হৈ উঠে স্থানীয় ৰাইজ আৰু গাঁও প্ৰধানৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে ৰাইজে। চাপৰ বিতৰণ হোৱাৰ পিছদিনা মই গাঁৱৰ ফালে ফুৰিব মানে কি মিলত আহোঁ ধান মানিব আহোঁতে মোক মিলতে এজন মানুহে কয় যে চাপৰ তুমি কিনা নাই নেকি? মই চাপৰ কিনা নাই মানে যে চাপৰ হৈ যোৱা ৰাহি হোৱা চাপৰখিনি ৰাহি হৈছিলে বোলে যে ৰাহি হোৱা চাপৰখিনি 5 টকাকৈ বিক্ৰী হৈছে বুলি মই মিলতে গম পালোঁ। মিলতে গম পাই মই গাঁৱৰ গাঁওবুঢ়াক ফোন কৰোঁ। গাঁৱৰ গাঁওবুঢ়াক ফোন কৰাৰ পিছত গাঁৱৰ গাঁওবুঢ়াই মোক ক'লে যে মোৰ নামটোতো ক'লে আৰু কৈ কেনে ক'লে যে 7 বেগ চাপৰ হৈছিলে আমি 7 বেগ চাপৰ বেছি দিলোঁ। মই 7 বেগ চাপৰ বেছি দিলে আমিও বিক্ৰী দিলোঁ হয় 500 টকা যদি বেছিছে আমিও কিনিলোঁ আমাক কিয় নাজানা নাই। তেখেতৰ লগত কোন আছে নাজানো। তেখেতক মই কল কৰিছিলোঁ। কল কৰোঁতে তেখেতে মোক তেনেকৈ কৈছে। তেনেকৈ কোৱাৰ পিছত মই ঠিক আছে তেনেকৈ কৈ মোক কৈছে যে আমাৰ দৌলৰ সত্ৰৰ নামত পইচাটো আমি সত্ৰৰ সভাপতি অন্তৰ্গত ঘটাই দিয়া বুলি কৈছে। তেওঁ স্বীকাৰ কৰিছে। তাৰপিছত মই ঠিক আছে দিয়ক দৌলৰ যদি হত আছে আমি ইমান নাজানো আমি আৰু সেনেকৈ ৰাখি দিলোঁ কিন্তু ৰাখি দি পেলাই ইমানতে মই তেখেতৰ লগত কথা ফোনটো কাটি দিলোঁ। মই এইখিনি জানো আৰু তেখেতে বিক্ৰী কৰা বুলি মোক কৈছে। বৰ্তমান মানে কি তাৰ সিদিনাখনে ৰাতিয়ে মোক তেখেতে কল কৰিছে যে দুগন্ত চাপৰখিনি নেক্সদিনাখনে বিতৰণ কৰি দিম 8টা বজাৰ পৰা 12টা বজালৈকে আহিবা বুলি কোৱাৰ পিছত কালি ৰাতিপুৱা তেখেত মোক দৌৰা-দৌৰি কৰি দেখা পালোঁ। মানে কি জেগাত তাত গৈছিলে গৈ কিবা সুধিবৰ কাৰণে গৈছিলে। তেখেতে পঠাই দিলে। পঠাই দিয়াৰ পিছত তেখেতে চাপৰখিনি বিতৰণ কৰা নহ'ল যোৱাকালি। আজি আকৌ চাপৰখিনি বিতৰণ কৰি দিয়া বুলি গম পালোঁ। সেইটো হয়ে তেখেতে চাপৰ চুৰ কৰা বুলিয়ে ক'ব লাগিব। তেখেতে গাঁৱৰে নৰেনৰ দোকানত বিক্ৰী কৰা বুলি গম পাইছে। কিমান বেগ বিক্ৰী কৰিছে নাজানো। প্লাছ আৰু গাঁৱৰ আমাৰ ঘৰুৱা মানুহে 1 বেগ 2 বেগ এনেকুৱাকৈ কিনি দিছে। বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।